बाक्सा जिल्लानि गरेमारिनि सासे फालांगिनि बाख्नायजाथाव हाबाफारि बुलबुल फाटक मुंनि टेन्ट हाउस आरो गेलामाल दखाननि फालांगिरिया गावनि पकेटनिफ्राय रां बाहायनानै रायजो राजाफोरनो गेवलां बिहु आरो देंखो रोजाबनाय हाबाफारि खुंनानै दिन्थिदों। बे गेवलां बिहुआ जागायजेननायनि सिगांनो ओनसोलनि बारग' फायखि आरो सोलोंथायगिरिफोरखौ बरायदों। थारैनो फालांगिरि बुलबुल फाटकनि बेबायदि हाबाफारि लानायखौ रायजो राजाफ्रा जोबोरै बाख्नायदों। फारसेथिं बिहुआव बाहागो लानानै ओनसोलनि गोबां रायजो राजाफ्रा बाहागो लानानै फालांगिरि बुलबुल फाटकखौ साबायखर जासियो। আমি এই ৰাজ্যৰ ফালৰ পৰা টেণ্ট হাউচৰ মালিক বুলবুল পাঠকে যিটো আয়োজন কৰিছে তাৰ প্ৰতি আমি সমগ্ৰ ৰাইজে ইয়াত আগ্ৰহান্বিত হৈছোঁ, উৎসাহিত হৈছোঁ আৰু আশা কৰিছোঁ যাতে তেওঁ যেন এই অনুষ্ঠানটোৰ নিচিনাকৈ প্ৰতি বছৰে এনেকুৱাকৈ দি আমাৰ সমগ্ৰ ৰাজ্যৰ মাজত একতা বান্ধি সকলোকে যেন একতাৰ বান্ধত বান্ধি ৰাখিব পাৰে তাৰ কাৰণে আমি তেওঁৰ প্ৰতি আশীৰ্বাদ আগবঢ়াইছোঁ। অত্যন্ত প্ৰশংসনীয়, কাৰণ অকল এজন মানুহে এটা পৰিয়ালে এটা ডাঙৰ সমস্যা সম্ভালি লোৱাটো কিমান সহজ কথা নহয়। তথাপি তেওঁৰ একান্ত ব্যৱসায়, তেওঁৰ একাগ্ৰতা আৰু সংঘ বান্ধৱ মানুহৰ ভিতৰত যিটো এটা একতাৰ ভাৱ আছে, এই একতাৰ এনাজৰীৰে তেওঁক আপ্লুত কৰিছে আৰু সেইটো কাৰণে তেওঁ এই গোটেইখিনি সুচাৰুৰূপে চলাই দিব পাৰে বুলি আমি দৃঢ় কৰোঁ। এই অনুষ্ঠানটো মই এইবাৰ নিজাববীয়াকৈ পাতিছোঁ মা টেণ্ট হাউচৰ সৌজন্যত। এই অনুষ্ঠানটোত মোৰ এই টেণ্ট হাউচটোত 5টা বছৰ হৈ গ'ল। গতিকে মই এটা মনতে পুহি ৰাখিছিলোঁ যে যেতিয়া মই 5টা বছৰ সম্পূৰ্ণ হৈ যাব তেতিয়া যেনেকৈ এটা ৰাইজক মানে এটা উপহাৰ দিম এনেকুৱা অনুষ্ঠান এটা। গতিকে সেই আশাৰে মই এই অনুষ্ঠানটো পাতিছোঁ আৰু লগতে মোৰ মাৰ মানে স্মৃতি জড়িত হৈ আছে, মোৰ খুৰা সঞ্জয় পাঠক তেখেতৰ স্মৃতি জড়িত হৈ আছে ইয়াত এই অনুষ্ঠানটোত। গতিকে সেনেকৈ অনুষ্ঠানটো পাতিছোঁ। বহুতখিনি উৎসাহ পাইছোঁ। গোটেই ৰাইজ সহায় সহযোগ কৰিছে। এই অঞ্চলৰ ৰাইজ বা গড়েমাৰীৰ ৰাইজ, এই অঞ্চলৰ গোটেইখিনি ৰাইজে মোক সহায় সহযোগ কৰিছে। গতিকে মই নিজাববীয়াকৈ পাতিছোঁ, মানে সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। যিবিলাক আমাৰ সৈনিক আছে সেই সৈনিকবিলাকক মই নিমন্ত্ৰণ কৰি আনি আমাৰ গড়েমাৰী গাঁৱৰ যিখিনি সৈনিক আছে তেখেতসকলক এটা সম্বৰ্ধনা দিয়াৰ প্ৰয়াস কৰিছোঁ। আমাৰ হাইস্কুলত উপজিলা হাইস্কুলৰ পৰা যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিলে তেখেতসকলক মই এটা সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে মই আমাৰ যিবিলাক শিক্ষাগুৰু আছিল তেখেতসকলক মই এটা মানে সম্বৰ্ধনা দিয়াৰ ইয়াত প্ৰয়াস কৰিছোঁ। কাৰণে মই ৰাইজক এয়া ক'ম যে চবৰে ভাল হওক, এয়া মা টেণ্ট হাউচৰ পৰা এতিয়া মই আশা কৰিছোঁ। बाक्सा जिल्लानि गुड शेफार्ड नेशनेल स्कुलाव फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव दासान्दि इंराजि, सानखान्थि, फिजिक्स, केमिस्ट्रि आयदानि थाखाय 7 फोरोंगिरिफोरनि गोनांथि जादों। बेफोर आयदानि थाखाय बिजाथिफोरा MA, MSc, BEd आरो DLED थानाय जानांगोन। लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10 निफ्राय 20,000 रां, 10 निफ्राय 30,000 रां आरो 8 निफ्राय 14,000 रां होनाय जागोन। गोसो गोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 6000438282 आव वाट्सएपनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन। नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन। बिजाथिफोरा गाव गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन।